নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটি এক নতুন ভিডিঅ' লৈ আহিছোঁ। এতিয়া পথাৰত জেং কিয় পুতিব লাগে, পথাৰত জেং পুতিলে আপোনালোকৰ কি উপকাৰ হ'ব। এইদৰে যদি আপোনালোকে পথাৰত জেং পুতে তেতিয়াহ'লে আপোনালোকৰ শস্যডৰাত কেতিয়াবা যদি পোক লাগিলে এইদৰে নিৰাময় কৰিব পাৰি। পথাৰত যদি জেং পুতা হয়, এই জেঙত চৰাই চিৰিকটি পৰিব আৰু চৰাই চিৰিকটি পৰাৰ ফলত আপোনাৰ শস্যডৰাত লগা পোক পতংগসমূহ খাই শেষ কৰিব। আৰু পোক পতংগবোৰ যদি খাই শেষ কৰে তেন্তে আমাৰ খেতি বহুত ভাল হ'ব। আৰু ইয়াত এই সমূহ পথাৰত বৰ্তমান মই পুতিছোঁ, এৰিছেনো আমাৰ খেতিখিনিত পুতিছোঁ বৰ্তমান। আৰু ইয়াত বৰ্তমান চৰাই পৰিব পাৰে, নাইবা আপুনি মকৰাও এৰি থৈ আহিব পাৰে। এই জেঙত যদি আপুনি মকৰা এৰি থৈ যদি আহে তেতিয়াহ'লে তাত মকৰাই কি কৰিব, তাত জাল বান্ধিব। যেতিয়া আপোনাৰ এই পোকটো যে লাগে, পোকটো বৰ্তমান আহে পখিলা ৰূপত, তেতিয়া মকৰা জালত ফচি যাব। ফচি যোৱাৰ লগত আপোনাৰ তাতে যিজনী পক্ষীৰে বৰ্তমান তাত কণী পাৰি তাৰ পৰা পোৱালি উৎপন্ন হৈ খেতি নষ্ট কৰিব লাগিছিল, তেতিয়াই পখিলাজনী মকৰাই খাই পেলাই আপোনাৰ খেতিটো বহুত ভাল হ'ব। আৰু আপুনি অকল জেং বুলিয়ে নহয়, গছৰ ডাল, ফেঙনি থকা গছৰ ডাল, ইয়াত দিছে মই গছৰ ডালো পুতি দিছোঁ। গছৰ ডাল, জেং এনেকৈ ধৰক আপুনি মায়ত টি আখৰৰ দৰে বনাই দিব পাৰে। টি আখৰ মানে দুইফালে দুটা চৰাই যাতে বহিব পাৰে তেনেদৰে। আকৌ তাতে মকৰাই যাতে বাঁহ সাজিব পাৰে, বাঁহ মানে মৰম কৰাই তাত ধুনীয়াকৈ জালখন যদি সাজিব, তাতে আহি পখিলাজনী ফচি যাব। আৰু ব'লক আপোনালোকক এতিয়া আমি যাম এই যিডৰা বৰ্তমান ৰোৱা, সেই ৰোৱাসমূহ কেনেকুৱা সজাল ধৰিছে মই আপোনালোকক ভিডিঅ'সমূহ দি গৈ আছোঁ। আৰু কেনেধৰণে ৰুলোঁ আৰু কেনেদৰে পালি পোখা ভাঙে আৰু কেনেকুৱা হৈছে চাওক। এয়া ৰঞ্জিত, মাছুৰি, ৰঞ্জিত ধান। এতিয়া মই ৰঞ্জিত ধানৰ পাইলোহি। ৰঞ্জিত ধান বৰ্তমান দ মাটিত দিছে নহয়, মোৰ পানী আছে বাৰু, ইমান নথকা নহয়, জোখৰ পানী আছে। আৰু প্ৰতিজোপা ৰোৱাই ভাল হৈছে, বেয়া হোৱা নাই। ৰঞ্জিতৰ প্ৰডাকশ্যন বহুত ভাল, বহুতে মানে প্ৰডাকশ্যন দিয়ে, কিন্তু ধানটো আপোনাৰ ওখ হ'ব নালাগে আৰু ইয়াৰ পাতটো বেছি জপজপীয়া হয় আৰু যেনেকৈ মাছুৰি নহয়। আৰু ৰঞ্জিতৰ আপোনাৰ খাই ভাল লাগে বৰ্তমান চাউলটো। আৰু ৰঞ্জিতে আপোনাৰ মানে কাটিবৰ কাৰণেও ভাল, যদি ওখ হয় বা দ মাটিটো হয়, মজলীয়া মাটিটো হয়। চাওক মোৰ কিন্তু বেয়া হোৱা নাই দেই বন্ধুসকল, মোৰ সুন্দৰ হৈছে এইদৰে খেতিটো। আৰু বৰ্তমান পানীও নথকা নহয়, পানীও আছে। আপুনি আমাৰ চেনেলটোলৈ নতুনভাৱে আহিছে, চেনেলটো লাইক আৰু লগতে ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব।